हेलो गाइस स्वागतम जनाइছো इनाम बाय आईबी यूट्यूब चैनल লৈ আজিৰ এই ভিডিঅ'ত মই আপোনাক দেখাম আপোনাৰ একাউণ্ট যদি বেংক অফ বৰোদাত আছে আৰু সেই বেংকৰ পৰা যদি আপুনি ওয়েলকাম কিট লাভ কৰিছে যে যাৰ ভিতৰত আছে আপোনাৰ এটিএম কাৰ্ডটো এই এটিএম কাৰ্ডটোৰ পিনটো আপোনাৰ বনাব লাগে এতিয়া আমি বেংক অফ বৰোদাৰ ওয়েলকাম কিটটো আনবক্সিং কৰিম আৰু এইটোৰ ভিতৰত যে এটিএম কাৰ্ডটো আছে সেই এটিএম কাৰ্ডৰ পিনটো আমি জেনাৰেট কৰিম হেতুৰ কাৰণে এই ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক আমি স্টেপ বাই স্টেপ এই ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছ মই আপোনাক দেখুৱাম যে আপুনি এটিএম মেচিনত নোযোৱাকৈ ঘৰতে বহি অনলাইনত আপুনি কেনেকৈ বেংক অফ বৰোদাৰ এটিএম পিন জেনাৰেট কৰিব পাৰে বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আনবক্সিং কৰি এটিএমটো ওলাই লম আৰু এটোৰ ভিতৰত কি কি আছে আপোনাক দেখুৱাই আছো ইয়াত আপুনি চাব পাৰে আপোনাৰ এটিএমটো সুৰক্ষিত থাকিব লাগে আপোনাৰ এটিএমত যদি কিবা দাগ সাক না লাগে যেন ভালকে থাকে হেতুৰ কাৰণে এই বক্সটো দিয়া হৈছে এটোৰ ভিতৰত মই ৰিকমেন্ড কৰিম এটোৰ ভিতৰত গুটেই সময় এটোৰ ভিতৰত থাকিব চেষ্টা কৰিব তাৰ পিছে এতিয়া আমাৰ মেইন মুদ্ৰা হৈছে এটিএমটো আমি ওলাই লম এটিএমটো চাব পাৰে কেনেকৈ লগাই দিছে এটিএমৰ এই পিছফালৰ এই আঠাটো এনেকুৱা দি দিব উঠি যাব ইয়াত আপুনি চাব পাৰে আমাৰ এটিএম কাৰ্ড রূপে এটিএম কাৰ্ড দিছে এটো সিএসপিৰ একাউণ্ট হেতুৰ কাৰণে রূপে এটিএম কাৰ্ড দিছে আৰু নহলে আমাৰ যিমান এটিএম কাৰ্ড আছে আপুনি ইয়াত আৰু এটা চাব পাৰে ইয়াত চাব পাৰে কোটাক মহিন্দ্ৰা বেংকৰ এটো চাব পাৰে ভিসা ডেবিট কাৰ্ড মোৰ আৰু যিমান ডেবিট কাৰ্ড আছে সব ভিসা ডেবিট কাৰ্ড হয় এটো সিএসপিত খোলাৰ কাৰণে রূপে ডেবিট কাৰ্ড পাইছে রূপে ডেবিট কাৰ্ডত আপোনালোকে সাগে বহুতে গম পায় রূপে ডেবিট কাৰ্ডত লিমিট বেছি না পায় রূপে ডেবিট কাৰ্ডত লিমিট পায় আপুনি ডেইলি 25,000 লৈকে উইথড্ৰ কৰিব পাৰিব তাৰ পিছত আপোনাৰ 14 টকা বা 15 টকাকে আপোনাৰ এটা ট্ৰানজাকচনৰ পৰা 14 টকা কে 15 টকা লৈকে আপোনাৰ চাৰ্জ কাটি লব যিয়ে নহওক যে খুলিছো এতিয়া এই এটিএমৰ পিনটো আমি জেনাৰেট কৰিম এটিএমৰ পিন জেনাৰেট কৰিবৰ কাৰণে আপোনাৰ আগত পোনপ্ৰথমে আপোনাৰ প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত গৈ আপুনি সাৰ্চ কৰিব বিওবি ওয়ার্ল্ড বুলি সাৰ্চ কৰাৰ লগে লগে বিওবি এটা অফিচিয়াল এপ্লিকেশন আছে সেই এপ্লিকেশনটো আপুনি ডাউনলোড কৰি লব আমাৰ ইয়াত আগৰ পৰা ডাউনলোড আছে আমি ডাইৰেক্ট ওপেনত ক্লিক কৰিম ওপেনত ক্লিক কৰাৰ লগে লগে এটোৰ হোম পেজটো এনেকুৱা খোল খাই যাব এতিয়া স্যার ইয়াতটো আমাৰ আগৰ পৰা লগইন কৰা আছে হেতুৰ কাৰণে ইয়াত এম পিন দি কিনে লগইন পিন দিব কৈ আছে আৰু নহলে ফিংগাৰ পিন দি আমি ডাইৰেক্ট লগইন হৈ যাম এতিয়া আপোনাৰ ইয়াত কি কৰিব লাগিব আপোনাৰ এটিএমৰ 6 ডিজিট লাষ্ট 6 ডিজিট পিন দিব লাগিব আৰু ভ্যালিডেট আৰু এক্সপায়াৰি ডেট যেটো আছে হেতু ডেট দি কিনে আপোনাৰ এম পিন আৰু ট্ৰানজাকচন পিন সিলেক্ট কৰিব লাগিব এই এপ্লিকেশনটো ডাউনলোড কৰি আপুনি ফাৰ্ষ্টত আপোনাৰ একাউণ্ট নম্বৰ আৰু ডেবিট কাৰ্ডৰ লাষ্ট 6 ডিজিট নম্বৰ আৰু এক্সপায়াৰি ডেটটো দি কিনে আপুনি লগইন কৰিব লগইন কৰিলে তাৰ পিছে ফাৰ্ষ্ট অপশনটো আকৌ আহি যাব তাৰ পিছে আপুনি ইয়াত লগইন কৰিব লগইন পিনটো দি কিনে লগইন কৰাৰ লগে লগে এনেকুৱা এইটো ইন্টাৰফেসটো এনেকুৱা খোল খাই যাব আপুনি চাব পাৰে এপ্লিকেশন ইন্টাৰফেসটো এনেকুৱা ইয়াত আপোনাৰ বেলেন্সটো চেক কৰিব পাৰিব ইয়াত চকুত ক্লিক কৰিলে বেলেন্সটো চেক কৰিব পাৰিব এতিয়া আমাৰ মেইন মুদ্দা হৈছে আমি এটিএমৰ পিন জেনাৰেট কৰিব লাগে এটিএমৰ পিনটো আপুনি কেনেকৈ জেনাৰেট কৰিব এটিএমৰ পিন জেনাৰেট কৰিবৰ কাৰণে সাইডত যে আপুনি তলত যে অপচন চাব পাৰে কাৰ্ডৰ অপচন আছে এই কাৰ্ডত আপুনি ক্লিক কৰক কাৰ্ডত ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্টত আপুনি চাব পাৰে তিনিটা অপচন আছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আপোনাৰ ডেবিট কাৰ্ডত সিলেক্ট কৰা থাকিব আপুনি ভিউ ডেবিট কাৰ্ডত আপুনি ক্লিক কৰক ভিউ ডেবিট কাৰ্ড ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস খোল খাই যাব আপোনাৰ এতিয়া ভাৰ্চুৱেল যি ডেবিট কাৰ্ড আছে ভাৰ্চুৱেল ডেবিট কাৰ্ডটো আপুনি ইয়াত চাব পাৰে আপোনাৰ নামটো আহি যাব আৰু এক্সপায়াৰি ডেটটো আহি যাব আপোনাৰ ডেবিট কাৰ্ডটো ভিসা হয় নে মাস্টাৰ হয় না রূপে হয় হেতু ইয়াত আহি যাব তাৰ পিছে আপোনাৰ ক্লিক কৰি লব ইউ আৰ কাৰেন্টলি এক্টিভেট চেলেঞ্জ এতিয়া আপুনি ক্লিক কৰক টেপ টু ভিউ কাৰ্ড ডিটেইলছ ইয়াত দেখাইছে আপুনি কাৰ্ডত ক্লিক কৰক কাৰ্ডত ক্লিক কৰাৰ লগে লগে এনেকুৱা আৰু এটা ইন্টাৰফেস আপোনাৰ খোল খাই যাব ইয়াত 2 নম্বৰত আপুনি চাব পাৰে সেট পিন বুলি লিখা আছে সেট পিনটোত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা 6 ডিজিট ওটিপি পঠোৱা হ'ব সেই ওটিপিটো ইয়াত অটো ফিলআপ হৈ যাব আপোনাৰ ফিলআপ কৰিব নালাগে ইয়াত ফিলআপ হৈ যাব অটো ফিলআপ হোৱাৰ লগে লগে আপুনি ভেৰিফাইত ক্লিক কৰক ভেৰিফাইত ক্লিক কৰাৰ লগে লগে ইয়াত কৈছে
ইণ্টাৰ নিউ পিন তাৰ পিছে তলত আকৌ দিছে ৰি ইণ্টাৰ নিউ পিন মানে দুইবাৰ আপোনাৰ পিনটো একে পিন চাৰিটা যি নম্বৰ আপুনি ৰাখিব আপোনাৰ এটিএমৰ ট্ৰানজাকশ্যনৰ কাৰণে সেই চাৰিটা পিন আপুনি দুয়ো জায়গাত সেমকে দুয়ো জায়গাত দুইবাৰ দিব লাগিব তাৰ পিছে আপুনি সাবমিটত ক্লিক কৰক সাবমিটত ক্লিক কৰাৰ লগে লগে সাকসেসফুলি আপোনাৰ ডেবিট কাৰ্ডৰ পিনটো জেনাৰেট হৈ যাব তাৰ পিছে আপুনি এই এটিএমটো লৈ কিনে যিকোনো এটিএম মেচিনত গৈ আপোনাৰ একাউণ্টৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিব এতিয়া যি পিনটো সেট কৰিছে সেই পিনেৰে আজিৰ এই ভিডিওটো যদি আপোনাৰ ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰক চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰক আৰু যদি ভিডিওটো আৰু বেছি হেল্পফুল হয় তেনেহলে আপোনাৰ বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ সো মাচ জয় আই অসম